নমস্কাৰ নাম আব্দুল সালাম তো বিজনেছ কনসালটেণ্ট মাই লাইফষ্টাইল আজি এটা সুন্দৰ শিক্ষামূলক কাহিনী লৈ আহিছোঁ যেটো কাহিনীৰ জৰিয়তে বুজি পাব কৃষক আৰু নেটৱৰ্ক মাৰ্কেটিঙৰ লগত কিমান মিল আছে কিমান সামঞ্জস্য আছে মহাত্মা গান্ধীয়ে কৈছিলে ভাৰতবৰ্ষ কৃষি প্ৰধান দেশ হয় ভাৰতবৰ্ষ কৃষকৰ পৰা জন্ম হোৱা এখন দেশ হয় ভাৰতবৰ্ষ গাঁৱৰ পৰা জন্ম হোৱা এখন দেশ হয় যিখন দেশে সম্পূৰ্ণৰূপে কৃষিৰ ওপৰত নিৰ্ভৰ কৰে আৰু সেই কাৰণে ভাৰতবৰ্ষৰ কৃষকক ভাৰতৰ দিল বুলি কৈছে ভাৰতৰ হাৰ্ট বুলি কৈছে ভাৰতৰ হৃদয় বুলি কৈছে কৃষকসকল নহ'লে ভাৰতবৰ্ষই একোৱেই কৰিব নোৱাৰে ভাৰতবৰ্ষ কেতিয়াও আগুৱাই যাব নোৱাৰে সেই কাৰণে আমি কৃষকসকলৰ পৰা শিকিবলগীয়া কিছুমান নীতি নিয়ম আছে কিছুমান গুণাৱলী আছে যিখিনিৰ জৰিয়তে আমি নেটৱৰ্ক মাৰ্কেটিঙতো ছাকচেছ হ'ব পাৰোঁ আহক আজি পুংখানুপুংখভাৱে আলোচনা কৰোঁ সেইখিনিনো কি হয় যিকোনো খেতি কৰিবলৈ প্ৰথম অৱস্থাত কৃষকসকলে কি কৰে সেইখিনি আমি জানো আহক প্ৰথম অৱস্থাত কি হয় নম্বৰ 1 ভেৰি ইম্পৰ্টেণ্ট পইণ্টছ বহুত গুৰুত্বপূৰ্ণ এটা বিষয় সেইটোৱেই হৈছে যি খেতি কৰিব সেই খেতিৰ কাৰণে সেই মাটিডৰা ৰেডি কৰিব লাগিব আৰু সেই মাটিডৰা ৰেডি হোৱাৰ পিছত তৈয়াৰ কৰি লোৱাৰ পিছত তাত বীজ দিব লাগিব অৰ্থাৎ গুটি তাত পুতিব লাগিব সেইটো কৃষকসকলে খুব ভালদৰে জানে কিদৰে মাটি ৰেডি কৰিব লাগে কিদৰে গুটি তাত গুজিব লাগে অৰ্থাৎ পচাব লাগে তাৰপিছত কিদৰে সেইখিনি যতন ল'ব লাগে সেইকাৰণে কৃষকসকলে কৈছে শস্য আপুনি পাবৰ কাৰণে প্ৰথম কামটো কৰিব লাগিব গুটি পচাব লাগিব অৰ্থাৎ গুটি ৰুব লাগিব নম্বৰ 1 পইণ্ট বুলি কৈছে যদি আপুনি গুটি নপচাই বা নুৰুৱে তেতিয়াহ'লে তাৰ পৰা কেতিয়াও আপুনি ফলৰ আশা কৰিব নোৱাৰে অৰ্থাৎ শস্যৰ আপুনি আশা কৰিব নোৱাৰে সেইদৰে আপুনিও যদি জীৱনত কিবা পাম বুলি ভাবিছে কিবা ল'ম বুলি ভাবিছে কিবা কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপুনিও সেইটো পাবৰ কাৰণে সেইটো ল'বৰ কাৰণে সেইটো কৰিবৰ কাৰণে যিটো কৰিব লাগে অৰ্থাৎ প্ৰথম আপুনিও বীজ সিঁচিব লাগিব বীজ ৰুব লাগিব বীজ পচাব লাগিব তাৰ পাছতহে আপুনি যিটো বিচাৰিছে যিটো ল'ব বিচাৰিছে যিটো কৰিব বিচাৰিছে সেইটো আপুনি আশা কৰিব পাৰিব পইণ্টছ নম্বৰ 2 নম্বৰ সেইকাৰণে কৃষকসকলে ছেকেণ্ড পইণ্টটোৰ কথা কৈছে জেছে বীজ বোগি এছে হি ফল পাওগি তাৰমানে আপুনি যেনেকুৱা গুটি ৰুব তেনেকুৱাই ফল পাব ইয়েছ অৰ নো যদি আপুনি ধান সিঁচে তাৰ পৰা ধান হ'ব যদি মাহ সিঁচে তাৰ পৰা মাহ হ'ব যদি আপুনি ঘেঁহু সিঁচে তাৰ পৰা ঘেঁহু হ'ব যদি আম আপুনি ৰুৱে তাৰ পৰা আম লাগিব কঁঠাল ৰুলে কঁঠাল লাগিব জাম ৰুলে জাম লাগিব তো তেনেদৰে আপুনি যিটো ৰুব সেইটোৱে পাব নেটৱৰ্ক মাৰ্কেটিং ছেম হয় তেনেকুৱাই হয় নেটৱৰ্ক মাৰ্কেটিঙতো আপুনি যেনেকুৱা মানুহৰ লগত আপুনি কথা পাতিব যেনেকুৱা মানুহক আপুনি ছিষ্টেমলৈ আনিব যেনেকুৱা মানুহক আপুনি প্লান দেখুৱাব সেই ব্যক্তিসকল যেনেকুৱা মানুহ আপোনাৰ লগত জড়িত হ'ব আপুনি তেনেকুৱাই ফল পাব গতিকে আপুনি ফাৰ্ষ্ট টাইম নিজক এটা উন্নত বীজলৈ ৰূপান্তৰ কৰক আপুনি যদি এটা উন্নত জাতৰ বীজ হয় তেতিয়াহ'লে আপুনি আপোনাৰ পৰা যিবিলাক আপুনি পাব বিচাৰিছে সেইবিলাকো উন্নত মানৰেই আহিব মাই ডিয়াৰ ফ্ৰেণ্ডছ য়েছ অৰ নো নেটৱৰ্ক মাৰ্কেটিঙত আমি দেখা পাওঁ বহুতে কয় ছাৰ মই বহুত মেহনত কৰিছোঁ ছাৰ মই বহুত ঘূৰা ঘূৰি কৰিছোঁ বহুত মানুহক জইন কৰাইছোঁ বহুত মানুহক লগ পাইছোঁ বহুত মানুহক ছিষ্টেমলৈ আনিছোঁ কিন্তু মোৰ লগত মানুহে কাম নকৰে কিয় য়েছ আপোনাৰ লগত মানুহে কাম নকৰে কিয় সেইটো চবতকৈ ডাঙৰ প্ৰশ্ন মেইন কথাটো হৈছে আপুনি কেনেকুৱা মানুহক সময় দিছে কেনেকুৱা মানুহৰ লগত কথা পাতিছে কেনেকুৱা মানুহক আপোনাৰ লগত আহিছে সেইটোৱে আটাইতকৈ ডাঙৰ কথা হয় আপুনি যদি সঠিক বীজ নুৰুৱে তেতিয়াহ'লে আপুনি সঠিক তাৰ পৰা উৎপাদন নাপাব সেইকাৰণে এটা সঠিক বীজ ৰোৱাৰ প্ৰয়োজন আছে সঠিক উৎপাদন পাবৰ কাৰণে আপুনিও সঠিক মানুহৰ লগত কানেকশ্যন কৰা
কানেক্ট কৰা, লগ পোৱা, কথা পতা, ছিষ্টেমলৈ অনা, জইনিং কৰোৱা দৰকাৰ আছে। তেতিয়াহ'লে আপুনি তাৰ পৰা সঠিক এটা ফল পোৱাৰ আশা কৰিব পাৰে। তো মাই ডিয়াৰ ফ্ৰেণ্ডছ, ৰিজাল্ট হয়। ৰিজাল্ট ভাল বেয়া নহয়, ৰিজাল্ট অনলি ফৰ ৰিজাল্ট হয়, সদায় মনত ৰাখিব। হিন্দীত এষাৰ কথা আছে, জেইছে বোগি এছে হি কাটোগি। তাৰমানে যেনেকুৱা আপুনি ৰুব তেনেকুৱাই আপুনি কাটিব। মাই ডিয়াৰ ফ্ৰেণ্ডছ, য়েছ অৰ ন', হয়নে নহয় কওক? কৃষকসকলে এই বিষয়টো খুব সুন্দৰকৈ জানে। তেওঁলোকে জানে যে মই যেনেকুৱা গুটি ৰুম তেনেকুৱাই তাৰ পৰা উৎপাদন অৰ্থাৎ শস্য পাম। চ' নেটৱৰ্ক মাৰ্কেটিং ছেম হয়। আপুনি যেনেকুৱা গুটি ৰুব তেনেকুৱাই তাৰ পৰা উৎপাদন পাব, ফল পাব। যেনেকুৱা মানুহক আপুনি ছিষ্টেমলৈ আনিব তাৰ পৰা তেনেকুৱাই ৰিজাল্ট আহিব। আপুনি মই এটা বীজ যেনেকৈ প্ৰতিটো বীজৰ পৰা গছ নহয়, ঠিক তেনেদৰে প্ৰতিজন ব্যক্তিৰ পৰাও আপুনি বহুত আশা কৰিব নোৱাৰে। সেইকাৰণে মাই ডিয়াৰ ফ্ৰেণ্ডছ, বহুত চোৱা চিতা দৰকাৰ আছে। আপুনি ক'ত সময় দিছে, কাৰ লগত সময় দিছে, এইটো ভেৰি ইম্পৰ্টেণ্ট হয়। পইণ্টছ নাম্বাৰ 3, ৰোৱা আৰু কটা। এটা সময়ত আপুনি ৰুলে আৰু এটা সময়ত আপুনি কাটিলে। এই ৰোৱা আৰু কটাৰ মাজত এটা সময়ৰ প্ৰয়োজন হয় মাই ডিয়াৰ ফ্ৰেণ্ডছ, এইটো সদায় মনত ৰাখিব। ৰোৱা আৰু কটাৰ মাজত সময়ৰ প্ৰয়োজন আছে। আপুনি ততাতয়া কৰিলে কেতিয়াও তাৰ পৰা এটা ভাল ফল নাপাব। যদি আপুনি ভাবে মই ৰাতিপুৱা ৰুইছোঁ সন্ধিয়া কাটিলোঁ, এইটো হ'ব পাৰে নেকি কওক? আৰু কৃষকসকলে এইটো ভালকৈ জানে যে যি কৰক আপুনি জীৱনত, যি খেতিয়েই নকৰক কিয়, আপুনি তাক এটা নিৰ্দিষ্ট সময়ৰ প্ৰয়োজন আছে। আপুনি যি খেতি কৰিব সেই খেতিটো কিমান দিনৰ পিছত তাৰ পৰা ফল পাব, এইটো কৃষকসকলে খুব ভালকৈ জানে। আমি সেইকাৰণে কৈছোঁ, কৃষকসকলৰ পৰা আমি প্ৰত্যেকজনে শিকিবলগীয়া বহু কথা আছে, বহু জ্ঞান আছে, আমি তেওঁলোকৰ পৰা ল'ব পাৰোঁ। আপুনি যদি চাবলৈ যায়, শাক চব্জি যদি কৰে 2-3 মাহৰ ভিতৰত কমপ্লিট হৈ যায়। আপুনি যদি চাবলৈ ধৰে ধান, মাহ, সৰিয়হ, তেনেধৰণে ঘেঁহু আদি কি 3-4 মাহৰ ভিতৰত হৈ যায়। আপুনি যদি চাবলৈ ধৰে নাৰিকল, আম আদি এনেধৰণৰ যদি আপুনি উৎপাদন পাব বিচাৰে, তেতিয়াহ'লে তাক কি হয়, আৰু অলপ বেছি সময়ৰ প্ৰয়োজন হয়। তাত 4-5-6 বছৰ সময় এটা লাগি যায়। তো আপুনি তাৰ আগত যদি তাৰ পৰা কিবা পাব বিচাৰে, সেইটো মাই ডিয়াৰ ফ্ৰেণ্ডছ ভুল হ'ব, সেইটো আপোনাক ক্ষতি কৰিব। সেইকাৰণে কোৱা হৈছে ৰোৱা আৰু কটাৰ মাজত সময়ৰ প্ৰয়োজন আছে। আপুনি ততাতয়া উৎপাত কৰিলে নহ'ব মাই ডিয়াৰ ফ্ৰেণ্ডছ। ইয়াৰ পিছত হৈছে পইণ্টছ নাম্বাৰ 4, ভেৰি ইম্পৰ্টেণ্ট পইণ্টছ হয়, প্ৰচেছ অৰ্থাৎ প্ৰক্ৰিয়াৰ ওপৰত আপুনি অটুট বিশ্বাস ৰাখিব লাগিব, অসীম বিশ্বাস ৰাখিব লাগিব। এটা প্ৰচেছৰ যে প্ৰয়োজন আছে, এটা নিৰ্দিষ্ট সময়ৰ যে প্ৰয়োজন আছে, তাৰ লাহে লাহে যে হয়, সি বীজৰ পৰা এটা পুলি হয়, পুলিৰ পৰা এজোপা গছ হয়, তাৰ ওপৰত আপুনি একদম অটুট বিশ্বাস ৰাখিবই লাগিব। প্ৰথম বীজ দিছোঁ, মাটি চপাই দিম, তাৰপিছত লাহেকৈ এটা পুলি হ'ব, পুলিটোক পানী দিম, তাৰপিছত লাহে ডাঙৰ হ'ব। গৰু, ছাগলী, চৰাই চিৰিকটি এইবিলাকৰ পৰা বচাব লাগিব। তাৰপিছত কি হ'ব, আমি যেতিয়া সি ডাঙৰ হ'ব, লাহে পোক পতংগ কিবা কিবিয়ে ধৰিব, বেমাৰ আজাৰ হ'ব, তাক আমি মেডিচিন দিব লাগিব, তাক সুস্থ সবল কৰিব লাগিব। তেনেদৰে লাহে এটা প্ৰক্ৰিয়াৰ প্ৰয়োজন আছে। আপুনি যদি সেইখিনি হোৱাৰ আগতেই এসপ্তাহমান হোৱাই নাই, আপুনি বোলে গুটিটো মই ৰুইছিলোঁ, পচাইছিলোঁ, এতিয়ালৈকে গজা নাই বুলি যদি আকৌ গুটিটো ঘালি পেলাই চাই, তেতিয়াহ'লে সেইটো আপুনি মই ভুল কৰা হ'ব নাই কওক? এইটো মই মাই ডিয়াৰ ফ্ৰেণ্ডছ সঁচাকৈ কৈছোঁ, বহুত ডাঙৰ ভুল কৰা হ'ব সেইটো। তো কৃষকসকলে এইটো ভালকৈ জানে যে এটা প্ৰচেছ, এটা সময়ৰ প্ৰয়োজন আছে, এটা প্ৰক্ৰিয়াৰ প্ৰয়োজন আছে, যিটো আপুনি মই ভাবা মতে পটককৈ হৈ নাযায়। সেই গুটিটো ৰোৱাৰ পিছত যিখিনি কৰিবলগীয়া কাম থাকে নেচাৰেলি, সেইখিনি তাৰ পৰা লাহে সেইটো প্ৰচেছ হৈ থাকিব। তাৰপিছতহে আপুনি পুলি ডাঙৰ হ'ব, তাৰ পৰা ফলৰ আশা কৰিব পাৰিব। নেটৱৰ্ক মাৰ্কেটিং ছেম হয়, একেই বিজনেছ হয়। আপুনি ৰোৱাৰ লগে আপুনি যিখিনি যতন ল'ব লাগে তাক আপুনি লওক, লাহেকৈ ডাঙৰ হ'ব, তাক আপুনি পানী দিব লাগে আপুনি দিয়ক, তাৰপিছত আৰু অকণমান ডাঙৰ হ'ব, চকুত লগা হ'ব, তেতিয়া গৰু, ছাগলী, চৰাই চিৰিকটি, বতাহ, বৰষুণ কিবা কিবি তাক নষ্ট কৰিবলৈ চেষ্টা কৰিব। আপুনি সেইখিনি পৰা তাক বেৰ দি বচাই ৰাখক। তাৰপিছত কি হ'ব, তাত মাজে বেমাৰো আহিব, যে মই ইমান দিন কৰিলোঁ, হোৱাই নাই, মই অমুকক কৈছিলোঁ নকৰিলে, মই অমুকৰ ওচৰলৈ গৈছিলোঁ মোক এনেকৈ কৰিলে, নেগেটিভ বহুত চিন্তা তেওঁৰ মূৰলৈ আহিব।
সেইখিনিক বেমাৰ বুলি কৈছে যেনেকৈ গছ পুলিটোত বেমাৰ লাগে চ' নেটৱৰ্ক মাৰ্কেটিঙতো চেম একেই বেমাৰ প্ৰতিজন ডিষ্ট্ৰিবিউটৰৰ ভিতৰলৈ আহে আপুনি তাক কি মেডিচিন দিলে সেইখিনি ঠিক হ'ব কি মেণ্টেলি তাক কি খোৰাক দিব লাগিব সেইখিনি চোৱাৰ প্ৰয়োজন আছে আপুনি মনিটৰিং কৰাৰ প্ৰয়োজন আছে তেওঁ কি প্ৰব্লেম হৈছে সেইখিনি যদি আপুনি সেই গছৰ পুলিটোক যেনেকৈ কৃষকজনে সুন্দৰকৈ চোৱা চিতা কৰি সময়ত মেডিচিন দিয়ে নেটৱৰ্ক মাৰ্কেটিঙতো যিজন লিডাৰে মনিটৰিং কৰি থাকে সেইজনৰ দায়িত্ব আৰু কৰ্তব্য থাকে যে নতুনসকলক তেওঁ চোৱা চিতা কৰাৰ দায়িত্ব থাকে আৰু চোৱা চিতা কৰি সময়ে সময়ে যি দিব লাগে সেইখিনি মাই ডিয়াৰ ফ্ৰেণ্ডছ ইয়াৰ প্ৰয়োজনটো আছে আমি ধান সিঁচো কঠীয়া হয় কঠীয়া সময়মতে নি পথাৰত ৰোৱাৰ পিছত এটা ধানৰ পৰা চাওক কিমান ধানৰ উৎপাদন হয় লাহে লাহে এডৰা খেতিত যিখিনি ধান ৰুব লাগে ৰুলোঁ তাৰ পৰা সময়ত গৈ সেই ধান আমি ৩-৪ মাহৰ পিছত কাটি আনো তেনেকৈ ঘেঁহু আপুনি চাওক ধুনীয়াকৈ সিঁচি দিলোঁ যি যতন ল'ব লাগে লোৱা হয় সময়ত লাহে লাহে ডাঙৰ হৈ আহি সময়ত সোণালী ৰং ধৰে আমি ঘৰলৈ সুন্দৰকৈ চপাই লৈ আহোঁ কৃষকজনে যেতিয়া ধান সিঁচে কঠীয়া পাৰে কৃষকজনে জানে ইয়াৰ পৰা কঠীয়া হ'ব তেওঁ অটুট বিশ্বাস থাকে কৃষকজনে সেই কঠীয়া উঠাই নি পথাৰত ৰোৱাৰ পিছত তেওঁ বিশ্বাস থাকে যদি মই সুন্দৰকৈ কঠীয়াখিনি ৰুওঁ তেতিয়াহ'লে তাত যি যতন ল'ব লাগে সময়ত পানী দিব লাগে সাৰ দিব লাগে যি মই দিওঁ তেতিয়াহ'লে এটা সময়ৰ পিছত তাৰ পৰা মই বিচৰা গোটেইখিনি তাৰ পৰা আশা কৰা মতে নাপালেও তাত কেতিয়াবা কম বেছি হ'ব পাৰে কিন্তু সেইটো কৃষকৰ পূৰা বিশ্বাস থাকে যে তেওঁ পাবই তেনে মাহৰ ক্ষেত্ৰত তেনেকুৱা সৰিয়হৰ ক্ষেত্ৰত প্ৰত্যেকটো খেতিৰ ক্ষেত্ৰত মাই ডিয়াৰ ফ্ৰেণ্ডছ তেনেকুৱাই হয় তো তাৰ ওপৰত কৃষকসকলে কোনো সন্দেহ নকৰে কিন্তু সন্দেহ নকৰে তেওঁলোকে জানে এটা সময় এটা প্ৰচেছৰ প্ৰয়োজন আছে কৃষকসকলে প্ৰচেছৰ ওপৰত 100% বিশ্বাস কৰে মাই ডিয়াৰ ফ্ৰেণ্ড তেওঁলোকে জানে মই ধান মাহ পাবলৈ 3-4 মাহ সময় লাগে তাৰ মাজতে তেওঁ গৈ পেলাই ধানৰ গুৰি উঘালি নাচায় হয় তো তেনেদৰে আমিও কি কৰিব লাগে এটা প্ৰচেছৰ ওপৰত বিশ্বাস ৰাখিব লাগে অটুট বিশ্বাস ৰাখিব লাগে তো নেটৱৰ্ক মাৰ্কেটিঙতো তেনেকুৱা হয় আপুনি আহিছে আপুনি লাহে লাহে আপোনাক এটা সময়ৰ প্ৰয়োজন আছে আপুনি লাহে লাহে যিখিনি আপোনাক লাগে সেইখিনি লোৱাৰ ষ্টাৰ্ট কৰক সেইখিনি শিকা আৰম্ভ কৰক আপোনাকো এটা সময়ৰ প্ৰয়োজন আছে আপুনি ফাৰ্ষ্ট 3 মান্থ আপুনি সেই প্ৰচেছৰ ওপৰত বিশ্বাস ৰাখক তাৰপিছত নেক্সট 6 মান্থ অৰ্থাৎ 9 মান্থৰ ভিতৰত আপুনি বহুখিনি নলেজ নেটৱৰ্ক মাৰ্কেটিঙৰ পাই যাব কিন্তু মাই ডিয়াৰ ফ্ৰেণ্ডছ মেক্সিমাম মানুহ আমি দেখা পাওঁ ফাৰ্ষ্ট 3 মান্থত 90% মানুহ অৰ্থাৎ 100 ভিতৰত 90জন মানুহ ইয়াৰ এই প্ৰচেছৰ ওপৰত বিশ্বাস নকৰাৰ কাৰণে নাইকিয়া হৈ যায় তাৰপিছত নেক্সট 6 মান্থ অৰ্থাৎ টোটেল 9 মান্থৰ ভিতৰত আৰু 9% মানুহ নেটৱৰ্ক মাৰ্কেটিঙৰ পৰা এই প্ৰচেছৰ ওপৰত বিশ্বাস নথকাৰ কাৰণে আঁতৰি যায় সেইকাৰণে ক'ব বিচাৰিছোঁ আপোনালোকে এজন কৃষকৰ পৰা এই শক্তিশালী এটা অস্ত্ৰ আপোনালোকে কালেকশ্যন কৰক যিটো অস্ত্ৰই আপোনালোকক জীৱনত আগুৱাই যোৱাত সহায় কৰিব যিদৰে কৃষকসকলে প্ৰচেছ প্ৰক্ৰিয়াৰ ওপৰত বিশ্বাস কৰে আপোনালোকেও এই কৃষকৰ সেই প্ৰচেছ আৰু প্ৰক্ৰিয়াৰ ওপৰত বিশ্বাস কৰি নেটৱৰ্ক মাৰ্কেটিঙৰ তেনেকৈ বিশ্বাস কৰি আঁকোৱালি লওক আপোনালোকেও জীৱনত কৃষকসকলে বিচৰা ফলৰ নিচিনা আপোনালোকে বিচৰাও ফল আপোনালোকে এচিভ কৰিবলৈ পাবলৈ সক্ষম হ'ব 5 নম্বৰ পইণ্টছটো হৈছে সকলো বীজৰ পৰা ফল নহয় সকলো গুটিৰ পৰা গছ নহয় সকলো বীজৰ পৰা বৃক্ষ নহয় কৃষকসকলে এইটো খুব ভালকৈ জানে যে কৃষকসকলে যদি 100টা বীজ ৰুইছে তাৰ পৰা 100 জোপা গছ নহয় তেওঁ 100 জোপা গছ পাবলৈ হ'লে তাত 120-30টা বীজ তাত ৰুব লাগিব বা পচাব লাগিব তেতিয়াহে তেওঁ বিচৰাটো পাব ইয়েছ অৰ নো ঠিক তেনেদৰে যিকেইটা বীজৰ পৰা বৃক্ষ নহয় অৰ্থাৎ গছ নহয় কৃষকসকলে তাত কোনো আপত্তি নকৰে কৃষকে জানে ভিতৰৰ পৰা জানে যে প্ৰতিটো বীজৰ পৰা বৃক্ষ অৰ্থাৎ গছ হ'ব নোৱাৰে কোনোবা বীজক সঠিকেই মেহনত কৰে প্ৰত্যেকটো বীজৰ ওপৰত যিখিনি কৰিবলগীয়া কাম আছে কৃষকসকলে সেইখিনি কৰে তাৰপিছতো কি হয় প্ৰতিটো বীজৰ পৰা তেওঁলোকে শস্য উৎপাদন কৰিব নোৱাৰে কিছুমান বীজৰ পৰা গজালিয়ে নোলায় গছেই নহয় গতিকে গজালি আৰু গছ নহয় যেতিয়া তাৰ পৰা শস্য কি হ'ব কৃষকসকলেতো নিজক দোষ নিদিয়ে অৰ্থাৎ আমি যেনেকৈ ঈশ্বৰ আল্লাহক
ওপৰত আমি দুখ ঠেলিলোঁ যে মোৰ ভাগ্যত নাই, মোৰ কপালত নাই, সেইকাৰণে নহ'লে। কৃষকসকলে সেইটো নাভাবে। কৃষকসকলে এটাই জানে, প্ৰত্যেকটো বীজৰ পৰা বৃক্ষ নহয়, প্ৰতিটো গুটিৰ পৰা গছ নহয়। সেইটো কৃষকসকলে ভালকৈ জানে। আপুনি যিমানখিনি পাব বিচাৰিছে, সদায় তাতকৈ বেছি বীজ পচোৱাৰ প্ৰয়োজন আছে। যিমান এডৰা মাটিত যিমান গছ আপুনি পাব বিচাৰিছে, সেই সিমান গছ ৰোৱাৰ পিছতো এক্সট্ৰা তাত আৰু বেছিকৈ তাত ৰোৱাৰ দৰকাৰ আছে। নেটৱৰ্ক মাৰ্কেটিঙতো মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপোনাৰ লগত কেৱল দুজন মানুহৰ প্ৰয়োজন আছে। সেই দুজন মানুহ শুৱে বাই দুজন হ'লে নেটৱৰ্ক মাৰ্কেটিঙত এজন মানুহ ছাকচেছ হ'ব পাৰে। কিন্তু সেই দুজন মানুহ পাবৰ কাৰণে আপুনি হাজাৰ মানুহ লগ কৰিবলগীয়া হয়, হাজাৰ মানুহৰ লগত কথা পাতিবলগীয়া হয়, হাজাৰ মানুহক প্লান দেখুৱাবলগীয়া হয়। বহুত মানুহে যেতিয়া বহুত মানুহৰ লগত কথা পতাৰ পিছত তেওঁ আগবাঢ়িব নোৱাৰে, অৰ্থাৎ তেওঁ নেটৱৰ্ক মাৰ্কেটিং যিদৰে ভাবিছিল সেইদৰে তাৰ পৰা বেনিফিট পোৱা নাই, তেতিয়াই তেওঁ হতাশাত পৰি যায়, তেওঁ বিভাঙত পৰি যায়, মই ভুল সিদ্ধান্ত ল'লোঁ বুলি। একচুৱেলি মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপুনি মই ভুল সিদ্ধান্ত লোৱা নাই। আপুনি মই মেণ্টেলি এইটোৱেই ভাবিব লাগিব, আমি এইটোৱেই চিন্তা কৰিব লাগিব যে যিদৰে কৃষকসকলে জানে প্ৰত্যেকটো বীজৰ পৰা গছ নহয়, ঠিকদৰে প্ৰত্যেকজন ব্যক্তিৰ পৰাও আপুনি এজন নেটৱৰ্কাৰ জন্ম দিব নোৱাৰে। গতিকে এজন নেটৱৰ্কাৰ, ভাল নেটৱৰ্কাৰ পাবলৈ, ভাল ব্যক্তি পাবলৈ আপুনি বহু ব্যক্তি লগ কৰিবই লাগিব, বহু ব্যক্তিক প্লান দেখাবই লাগিব, বহু ব্যক্তিক আপুনি জইনিং কৰাবই লাগিব। সেইকাৰণে সদায় বেছি বেছি মানুহক প্লান দেখাওক, বেছি বেছি মানুহক ছিষ্টেমলৈ আনক, বেছি বেছি মানুহক প্ৰগ্ৰেমলৈ নিয়ক, বেছি বেছি মানুহক জইন কৰাওক। যিমান বেছি 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 মানুহক আপুনি লগ কৰিব, প্লান দেখাব, জইন কৰাব, তাৰ পৰা আপুনি বিচৰা কেইজনমান ব্যক্তি পাই যাব। যিকেইজন ব্যক্তি আপোনাৰ দৰে সপোন আছে, আপোনাৰ দৰে পাব বিচাৰে, আপোনাৰ দৰে দিব বিচাৰে, আপোনাৰ দৰে ল'ব বিচাৰে, তেনেকুৱা সপোন থকা ব্যক্তি আপুনি পাই যাব। সেই ব্যক্তিকেইজন পাবৰ কাৰণে মাই ডিয়াৰ ফ্ৰেণ্ডছ, এই 5টা নিয়ম আপুনি মানি চলিবই লাগিব। নাম্বাৰ 1, ফচল পাবৰ বাবে গুটি ৰুবই লাগিব। নাম্বাৰ 2, যেনে গুটি ৰুব তেনে ফল পাব। নাম্বাৰ 3, ৰোৱা আৰু কটাৰ মাজত সময়ৰ প্ৰয়োজন আছে। নাম্বাৰ 4, যিটো ৰুইছে সেইটো পাবৰ কাৰণে এটা নিৰ্দিষ্ট সময়ৰ যে প্ৰয়োজন আছে, তাৰ ওপৰত বিশ্বাস ৰাখিবই লাগিব। নাম্বাৰ 5, সকলো বীজৰ পৰা বৃক্ষ নহয়, তাৰ ওপৰতো আপোনাৰ বিশ্বাস থাকিব লাগিব। কৃষকসকলে এই 5টা পইণ্টৰ ওপৰত বিশ্বাস কৰে, সেইকাৰণে কৃষকসকলে কেতিয়াও হতাশা, নিৰাশা নহয়, কাকো তেওঁলোকে দুখ নিদিয়ে, নিজৰ ওপৰতে সকলো বিশ্বাস ৰাখে। আৰু সেইদৰে আমিও নেটৱৰ্ক মাৰ্কেটিঙত যদি এজন ছাকচেছফুল নেটৱৰ্কাৰ হ'ব বিচাৰোঁ, কৃষকসকলৰ এই 5টা নিয়ম আমিও মানি চলিব লাগিব। পুনৰাই মই কৈছোঁ, এই 5টা নিয়ম কি কি? প্ৰথমটোৱে হৈছে ফচল পাবৰ কাৰণে গুটি ৰুব লাগিব। ছেকেণ্ড পইণ্ট, যেনে গুটি ৰুব তেনে ফল পাব। 3 নম্বৰ পইণ্ট, ৰোৱা আৰু কটাৰ মাজত এটা সময়ৰ প্ৰয়োজন আছে। 4 নম্বৰ পইণ্ট, যিটো ৰুইছে সেইটো হোৱাৰ প্ৰক্ৰিয়াৰ ওপৰত আপুনি বিশ্বাস ৰাখিব লাগিব। 5 নম্বৰ পইণ্ট, সকলো বীজৰ পৰা বৃক্ষ নহয়, অৰ্থাৎ ফচল নহয়। এই 5টা পইণ্ট সদায় মনত ৰাখিব। আপুনিও জীৱনত কেতিয়াও হতাশা, নিৰাশা নহয়। আপুনি নিজৰ ওপৰত সঁচাকৈ আপোনাৰ আত্মবল বাঢ়িব, আপোনাৰ কনফিডেঞ্চ বাঢ়ি যাব। আপুনিও এজন সফল নেটৱৰ্কাৰ হৈ জীৱনত এই পৃথিৱীখনৰ কাৰণে কিছু অৱদান দিব পাৰিব। মানুহক আপুনি যি দিব বিচাৰিছে দি যাব পাৰিব। নিজৰ লগতে নিজৰ ফেমিলি চিকিউৰ কৰি থৈ যাব পাৰিব। মাই ডিয়াৰ ফ্ৰেণ্ডছ, সঁচাকৈ এনেধৰণৰ আপোনালোকক ইনফৰমেশ্যন দিব পাই মই নিজকেই ধন্য বুলি মই ভাবোঁ। যিহেতু সঁচাই আমি জানিবলগীয়া, শিকিবলগীয়া বহু কথা আছে জীৱনত। প্ৰতিদিনাই শিকিবলৈ আমি আগ্ৰহী হৈ থাকোঁ। আপোনালোকো শিকাৰ কাৰণে সঁচাই আগ্ৰহী হৈ থাকক। তো মোৰ এই চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এনেকুৱা শিক্ষামূলক ষ্টৰিবিলাক পাবৰ কাৰণে মোক সদায় প্ৰেৰণা যোগাব। জয় হিন্দ, জয় মাই লাইফ ষ্টাইল। থেংক ইউ।